তো গেছক কি ধুনীয়া একদম জুইচি চিকেন ড্ৰাই ফ্ৰাই দিছে, কি মজা লাগিছে। লোডেড গাহৰিৰ পিচ দিছে, একদম ডাঙৰ ডাঙৰ তেল আৰু মাংস মিক্স হৈ আছে, কি ধুনীয়া পিচ মানে। তেল চাই গাহৰি এক পিচ এনেকৈ লৈ ল'ব ইয়াতে, আৰু এনেকৈ ধুনীয়াকৈ এটা ৰোল টাইপৰ বনাই কিনে এইখিনি এতিয়া খাই দিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু ফুডছ এণ্ড ট্ৰেভেল প্ৰ'টিম। তো গাইজ আজি মই আহিছোঁ পাঠশালাৰ এখন বহুত ফেমাছ ধাবালৈ। ধাবাখনৰ নাম হৈছে ভোগদৈ ধাবা, মানে বহুত পুৰণি ধাবা আৰু ইয়াতে বহুত আহিছোঁ আগতে। তো ভিডিঅ' বনোৱা নাছিলোঁ, তো আজি ভিডিঅ' বনাম বুলি আহিলোঁ। কি পায়, কি খাম, গোটেইখিনি দেখাম, ধাবাখন কেনেকুৱা গোটেইখিনি দেখাম। তো গাইজ ভিডিঅ'টো ওলক আৰম্ভ কৰোঁ। প্ৰথমতে মই লোকেশ্যনটো বুজাই দিওঁ আপোনালোকক। তো লোকেশ্যনটো বুজাই দিয়াৰ আগতে গাইজ এটা কথা কওঁ, চেনেলটো মানে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। তো গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ ভোগদৈ যিখন আপোনাৰ ধাবা আছে তাৰে লোকেশ্যনটো বুজাই দিওঁ আপোনালোকক। এইটো হৈছে আপোনাৰ নেশ্যনেল হাইৱে 27 আপোনাৰ। এইপিনে হৈছে আপোনাৰ পাঠশালা কোৰ্টখন আছে, এইখিনিত মানে একদম কোৰ্টৰ ফ্ৰণ্টতে আছে। এইপিনে আপোনাৰ বঙাইগাঁও চাইড আৰু এইপিনে আপোনাৰ হৈছে ধুনীয়া গুৱাহাটী চাইড, আৰু কোৰ্টৰ একদম ফ্ৰণ্টতে আছে আপোনাৰ ভোগদৈ ধাবা এণ্ড ৰেষ্টুৰেণ্ট। তো বোলক গাইজ ভিতৰলৈ সোমাই যাওঁ এতিয়া, আৰু ধুনীয়া পাৰ্কিঙৰ ব্যৱস্থা আছে, বাহিৰত পাৰ্কিঙৰ ব্যৱস্থা আছে। তো বোলক ভিতৰলৈ সোমাই যাওঁ এতিয়া। তো চাওক ভিতৰত সোমাই কিনে গাড়ী পাৰ্কিঙৰ ব্যৱস্থা আছে, বঢ়িয়া ধুনীয়া পাৰ্কিঙৰ ব্যৱস্থা আছে। আৰু এইপিনে আছে চাওক গাইজ, এইখন আপোনাৰ ইয়াতে এচি আছে আপোনাৰ, মানে সোমাই কিনে আহি কিনে আপোনালোকে এইটো পাব ভোগদৈ হোটেল এণ্ড ৰেষ্টুৰেণ্ট। ইয়াতে আপোনালোকে এচিত বহিব পাৰিব। তো এচিৰ ভিতৰত কেনেকুৱা একবাৰ দেখাই দিব মানে বস্তুটো। তো গাইজ চাওক সোমাই কিনে চাওক ধুনীয়া ইয়াতে এচি আছে, ইয়াতে বহিব পাৰিব। ধুনীয়া আপোনাৰ বেছি চেয়াৰ নাই ইয়াতে, তো এচি লাগি আছে, ইয়াতে বহিব পাৰিব মজাকৈ ভিতৰত। এচি ৰুমৰ পৰা এনেকৈ ওলাই আহি কিনে এনেকৈ ছাইডত চাওক ধুনীয়া ধুনীয়া কটেজ বনাই থৈছে আপোনাৰ, ধুনীয়া ধুনীয়া কটেজ বনাই দিছে আপোনাৰ। এইবিলাক ধুনীয়া ধুনীয়া কটেজ আছে চাওক, এইবিলাক ধুনীয়া। আগতে মানে তৰ্জাৰ কটেজ আছিলে, এতিয়া পাক্কাৰ বনাইছে এইবিলাক কটেজ। তৰ্জাৰো আছে চাগে পিছপিনে বোলকচোন। তো গাইজ চাওক এনেকুৱা ধুনীয়া ধুনীয়া কটেজ আছে চাওক, এইবিলাক তৰ্জাৰ কটেজো আছে আৰু বঢ়িয়া বঢ়িয়া মানে। তো গাইজ যাওক আমিও কটেজ এটাৰ ভিতৰত বহিলোঁ বঢ়িয়াকৈ, আৰু খানা চানা অৰ্ডাৰ কৰোঁ কিবা কিবি মানে একদম। তো গাইজ কেবিন এটাত বহি ল'লোঁ বঢ়িয়াকৈ। তাৰমানে এওঁলোকৰ বোলে মেনুখন কিবা প্ৰব্লেম হৈ আছে, গতিকে মানে কি খাম সুধিলে। তো ইভিনিং টাইমত আহিছোঁ, বহুত বেছি একো খাব ইচ্ছা নাই। তো ৰুটি চুটি বঢ়িয়াকৈ চিকেন পৰ্ক চক অৰ্ডাৰ দিছোঁ। তো খানাখিনি আহিছে, তো দেখাই আছোঁ অহাৰ পিছত কি খাম। তো গাইজ চাওক আজি আমি প্ৰথমতে এটা ষ্টাৰ্টাৰ আইটেম অৰ্ডাৰ দিলোঁ। এইটো হৈছে আপোনাৰ চিকেন ড্ৰাই ফ্ৰাই। চাওক কি ধুনীয়া একদম জুইচি চিকেন ড্ৰাই ফ্ৰাই দিছে, লগতে আপোনাৰ পিঁয়াজ দিছে, লগতে আপোনাৰ জলকীয়া কেপচিকাম চব দিছে। তো যাওক এতিয়া আমি চিকেন ড্ৰাই ফ্ৰাইটো টেষ্ট কৰি চাওঁ। তো যাওক প্ৰথমতে আমি চিকেন ড্ৰাই ফ্ৰাইটো টেষ্ট কৰিছোঁ, পূৰা জুইচি। তো এইপিনে চাওক গাইজ এইটো চাওক আপোনাৰ কি ধুনীয়া একদম চিকেন ড্ৰাই ফ্ৰাই দিছে, চাওক কি পূৰা জুইচিনেছ একদম, মানে একদম তেল চেল ভাহি আছে ওপৰত, আৰু পূৰা গৰম আছে তাৰমানে। তো মই ষ্টিকেৰে নাখাওঁ, অলপমান ফালি দেখাই দিওঁ ৰ'ব আপোনালোকক। তো চাওক গাইজ কি ধুনীয়া একদম সিজি গৈছে আৰু পূৰা ধোঁৱা ওলাইছে। তো আহক এইটো এতিয়া আমি টেষ্ট কৰি চাওঁ বঢ়িয়াকৈ। এনেকুৱা টাইপৰ আইটেম খাই মজা লাগে, লগত চচ লাগে, লগত চচ দিয়া নাই বাৰু, চচ লাগে, মজা লাগে। তো মজা লাগিছে খাই একদম, পূৰা ক্ৰিস্পি চিকেন আৰু পূৰা টেণ্ডাৰ, মানে পূৰা জুইচিনেছটো পূৰা আছে। এইপিনে চাওকচোন আপোনাৰ লগত চাওক ধুনীয়াকৈ পিঁয়াজ দিছে, কিমান ডাঙৰ ডাঙৰ চাইজৰ পিঁয়াজ দিছে। মই পিঁয়াজ এক পিচ খাইছোঁ ৰ'ব, এনেকুৱা টাইপৰ ভাজা পিঁয়াজ খাই মজা লাগে। তো এইটো খাই চাম এতিয়া। মজা লাগিছে। কেপচিকাম দিছে, এইটো কেপচিকাম টেষ্ট কৰোঁ। একদম চিকেন ড্ৰাই ফ্ৰাইটো খাই গেছ চালিয়া লাগিছে। তো গেছ চিকেন ড্ৰাই ফ্ৰাইটো গোটেইখিনি খাই লওঁ, খাই কিনে মজা লাগিছে। আৰু আমাৰ বাকীখিনি আইটেম আহিছে, মই দেখাই আছোঁ। তো গেছ আমি নেক্সট অৰ্ডাৰ দিলোঁ ৰুটি, চাওঁ এয়া টাৱা ৰুটি, আৰু লগত গেছ ধুনীয়া ধুনীয়া চাটনি, জলকীয়া চাটনি দিছে, এইটো এটা আচাৰ দিছে, আৰু লগত গেছ দিছোঁ আমি পৰ্ক গ্ৰেভি, মানে গাহৰিৰ গ্ৰেভি দিছোঁ। তো চাওক ধুনীয়া ধুনীয়া গাহৰিৰ পিচ দিছে, একদম তেলাল পিচ দিছে গাহৰিৰ, আৰু লগতে ধুনীয়া গ্ৰেভি দিছে। তাৰমানে খাব ইচ্ছা গ'ল, কিবা আজি ঠাণ্ডা বতৰ অলপমান, তো গাহৰি খাব ইচ্ছা গ'ল। তো হয় এইটো এতিয়া আমি টেষ্ট কৰি চাওঁ। তো এইপিনে চাওক গেছ এইটো, তো এইটো চাওক গেছ পৰ্কৰ পৰা ডাঙৰ পিচ এটা দিছে। তো গেছ প্ৰথমতে মই এই পিচটোৱে টেষ্ট কৰিম তাৰমানে, তো চামুচ বাদ দিলোঁ, হাতেৰে টেষ্ট কৰিম মানে এতিয়া। তো গেছ এইটো পৰ্কৰ পৰা লোডেড পিচ, একদম চফ্ট, ধুনীয়া সিজিছে, একদম মজা লাগিছে খাই কিনে। আৰু এইখিনি চাওক গেছ একদম যিটো মানে পৰ্কৰ তেলৰ পিছত মাংস লাগি থাকে, তো এইখিনি মাংসখিনি টেষ্ট কৰিম এতিয়া। একদম চুপাৰ আল্টিমেট লাগিছে খাই। তো যাওক এতিয়া গ্ৰেভিটো আমি ৰুটিৰ লগত টেষ্ট কৰিম। এইপিনে চাওক গাইজ ৰুটিটো বঢ়িয়াকৈ ফালি ল'ম অলপমান, ৰুটিটো বঢ়িয়াকৈ মানে আমি এতিয়া পূৰা মানে ৰুটি মানে মাংসৰ গ্ৰেভিত ডুবাই কিনে খাই ভাল লাগে, সেইকাৰণে ৰুটিটো পূৰা একদম ডুবাই ল'ম বঢ়িয়াকৈ। তো চাওক গাইজ কেনেকুৱা মানে ভাল লাগিছে গ্ৰেভিটোৰ লগত ৰুটিটো টেষ্ট কৰিম এতিয়া। গ্ৰেভিটো মজা হৈছে, মজা লাগিছে গ্ৰেভিটো, তাৰমানে তামাম লাগিছে গ্ৰেভিটো।
ধুনীয়া মানে মছলাদাৰ আৰু ধুনীয়া নিমখ চিমখ একদম বঢ়িয়া হৈছে তাৰমানে পাৰফেক্ট হৈছে তো ভাল লাগিছে খাই কিনে আকৌ অলপমান ৰুটিৰ লগত খাম মই তো বঢ়িয়াকৈ মানে এনেকৈ ৰুটিত লৈ ল'ম বঢ়িয়াকৈ চাওঁ এইটো ৰুটিত এনেকৈ গ্ৰেভি লৈ ল'ব ধুনীয়াকৈ তাৰপিছত বঢ়িয়াকৈ এনেকুৱা তেল চাই গাহৰি এক পিচ এনেকৈ লৈ ল'ব ইয়াতে আৰু এনেকৈ ধুনীয়াকৈ এটা ৰোল টাইপৰ বনাই কিনে এইখিনি এতিয়া খাই দিব গতিকে এয়া বঢ়িয়াকৈ খালোঁ আৰু অলপমান হাঁহি উঠি গৈছে আইছা গেছ তাৰমানে কেমেৰামেনটো হাঁহি আছে মোৰ অলপমান তাৰপৰা বিৰাট খাব ইচ্ছা হৈছে মই এনেকৈ খোৱা দেখি ৰোল টাইপৰ বনাই খাব তেওঁ ধৈৰ্য্যৰ ওপৰত দিছোঁ অলপ তো অভাৰত মানে ভাল লাগিছে খাই কিনে তো কেতিয়াবা ভোগদৈত আহক তাৰমানে ভোগদৈত খানা খাই ভাল লাগে আমি আহি থাকোঁ মাজে মাজে আৰু বেছিভাগ দিনতে আহোঁ আজি ইভিনিং টাইমত আহিলোঁ তো মানে আৰু বিভিন্ন খানা পাব লগৰ তাত আপোনালোকে ভাত তাত পাই যাব ইভিনিং টাইমত আপোনালোকে ফাষ্টফুড আইটেম পাই যাব ইয়াতে কাপোৰ ফেমিলি চব আহিব পাৰে একো প্ৰব্লেম নাই আৰু ইয়াৰ লগত তাতে ফিছ আইটেমো পাই যাব বঢ়িয়া বঢ়িয়া তো মানে ইয়াৰ লগত আৰু মেইনলি আপোনাৰ পৰ্কটো আৰু চিকেনটো মেইন আৰু তো খাই ভাল লাগে আৰু পৰ্কটো তো কেতিয়াবা আহক আহি কিনে পূৰা এনজয় কৰক খাই লৈ কিনে তো আজি ভিডিঅ'টো বিশেষ একো নাছিলে মানে গাইজ এইখিনিয়ে আছিলে তাৰমানে খোৱাখিনি দেখালোঁ কি খালোঁ আমি অলপ নৰ্মেল খালোঁ আজি ইভিনিং টাইম বেছি খাব ইচ্ছা নাই তো গাইজ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো গাইজ সকলোকে থেংক ইউ